श्रीलंका तो अगर इंडिया चाइना के साथ क्रिकेट खेलता है तो क्या सारे इंडियंस एंटी नेशनल हैं? নমস্কাৰ আপোনালোকে লাডাখৰ নিউজবোৰ পাই আছে চাগে আজিৰ ভিডিঅ'টোত সোনাম ৱাংচুকৰ ওপৰত লগা এলিগেশ্যনবোৰৰ ওপৰত ডিছকাছ কৰিম তেওঁৰ ওপৰত লগা প্ৰথমটো অভিযোগ আছিল যদি তেওঁলোকৰ ডিমাণ্ড পূৰণ নহয় তেনেহ'লে ভাৰতৰ অৱস্থাও নেপাল শ্ৰীলংকা বাংলাদেশৰ দৰে কৰা হ'ব আৰু চৰকাৰ ওপৰত পেলোৱা হ'ব প্ৰথমতে আপোনালোকে এবাৰ এই ভিডিঅ' ক্লিপটো চাওকচোন श्रीलंका चिक चिक शीना तेने क्यों नोक समारा व्याले निर देवाते ओचवा आ उंचोसला ते हिलिंग नाम दानाम द्वानाम ते चोसमान पा लदाख सेना मा शिवे गिरजायो हम शिवे फोग्यु पीसफुल रेवोल्यूशन काबेना ngатang sama rang tokriya dukste shin chiktang tene गिरजा मिख्यों खामेत चेन तेबो ख्यात पोयोइन ई yang yulgun nang sangma yang yulgun e biang ladaख ne spesic gyon nyeja metuk goz met kya nyeja tubare ka shiroz met kya toria shin rang nakstanin janma miltan zerkango sompa ote tus polepten gale এই স্পিচটো লাডাখী লেংগুৱেজত আছে আৰু ইয়াক ভুলকৈ ট্ৰান্সলেট কৰি কিছুমান মিডিয়া চেনেলে সোনাম ৱাংচুক লাডাখৰ ইউথক নেপাল বাংলাদেশৰ দৰে পন্থা ল'বলৈ উৎসাহিত কৰা বুলি অভিযোগ আনিছে কিন্তু এই ভিডিঅ'টোত তেওঁ তেনেকুৱা ধৰণৰ একো মন্তব্য কৰা নাছিল বৰঞ্চ তেওঁ নেপাল শ্ৰীলংকা বাংলাদেশৰ এক্সাম্পল দি কৈছিল যে এই দেশবোৰে বহুতো চেক্ৰিফাইচ কৰি দেশৰ পৰিৱৰ্তন আনিছে কিন্তু লাডাখৰ মানুহে তেওঁলোকৰ দৰে হিংসাৰ পথ নলৈ অহিংসা আৰু শান্তিৰ পথেৰে এই পৰিৱৰ্তন আনিব আপোনালোকে যদি সোনাম ৱাংচুক আগতে জানিছিল তেওঁ কামবোৰৰ বিষয়ে তেওঁৰ নীতি আদৰ্শৰ বিষয়ে তেনেহ'লে আপোনালোকে নিশ্চয় জানে যে সোনাম ৱাংচুকে সদায় মহাত্মা গান্ধীৰ শান্তিপূৰ্ণ আন্দোলনৰ পথ বাছি লৈছিল দ্বিতীয়টো এলিগেশ্যন আছিল 24 ছেপ্টেম্বৰ যি হিংসাত্মক প্ৰটেষ্ট আছিল সেয়া সোনাম ৱাংচুকে উত্তেজিত কৰাৰ বাবে হ'বলৈ পালে আৰু তেওঁ প্ৰটেষ্টটো ক্ষান্ত কৰিবলৈ চেষ্টা নকৰিলে যদি কোনোবাই সঁচাকৈ এক্সপ্লইটেশ্যনৰ শোষণৰ চিকাৰ হৈ আছে তেনেহ'লে সেই ব্যক্তিজনক বা সেই ব্যক্তিসকলক প্ৰতিবাদ কৰিবলৈ বেলেগ কোনোবাই ওচৰৰ প্ৰয়োজন আছে বুলি ভাবেনে আৰু যেতিয়া কোনো ধৰণৰ প্ৰটেষ্ট হয় তেতিয়া ইমানবিলাক মানুহক কণ্ট্ৰল কৰা সহজ হয় জানো আমি দেখি আহিছোঁ পুলিচ আৰ্মিও এই ক্ষেত্ৰত বিফল হয় তেনেস্থলত সোনাম ৱাংচুক ওপৰত অভিযোগ অনাৰ প্ৰশ্ন উঠিব নালাগে কিন্তু হৈ আছে তাৰ ওলোটা সোনাম ৱাংচুকে ফেব্ৰুৱাৰী মাহত পাকিস্তানলৈ গৈছিল ক্লাইমেট চেঞ্জৰ ওপৰত অনুষ্ঠিত হোৱা এখন কনফাৰেন্স এটেণ্ড কৰিবৰ কাৰণে তাক লৈ প্ৰশ্ন কৰা হৈছে সন্দেহ কৰা হৈছে পাকিস্তানৰ লগত কিবা লিংক থকা বুলি 2020 চনত সোনাম ৱাংচুকে বাংলাদেশৰ লগত তোলা এখন ফটো নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিছিল আৰু এতিয়া সেই ফটোখনক লৈও সন্দেহ কৰা হৈছে বাংলাদেশৰ লগত লিংক থকা বুলি কিন্তু এই কথাটো যদি সন্দেহৰ দৃষ্টিৰে চাইছে তেনেহ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো সন্দেহ কৰিব লাগিব কাৰণ তেখেতেও ৰিচেণ্টলি 2025ত মানে এই বছৰতে একেজন মানুহৰ লগতে ফটো তুলিছে মানে সাধাৰণ মানুহে কৰিলে দেশদ্ৰোহী হয় আৰু মিনিষ্টাৰে কৰিলে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰা হয় মানে জিটি আৰু फरवरी में हम एक कॉन्फ्रेंस पे गए थे जो यूएन और डॉन मीडिया ने ऑर्गेनाइज किया था और वो क्लाइमेट चेंज पे था तो अगर इंडिया चाइना के साथ क्रिकेट खेलता है तो क्या सारे इंडियंस एंटी नेशनल हैं या सारे क्रिकेटर्स एंटी नेशनल हैं या जो क्रिकेट की बॉडीज हैं वो एंटी नेशनल हैं वैसे ही एक कॉन्फ्रेंस है जो कि गेम से के जितना ही इम्पोर्टेंट है फॉर रिलेशंस আপোনালোকে অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলেও একে ছবি দেখিব ৰিচেণ্টলি গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাক লৈ কিমান সমালোচনা কৰা হ'ল দেখিলে নহয় সোনাম ৱাংচুৰ NGO SCCMOLৰ FCRA লাইচেন্স কেঞ্চেল কৰি দিয়া হ'ল 2020ৰ পৰা 2024 চনত হোৱা কিছুমান ভায়লেশ্যন আৰু ডেটা ৰেকৰ্ড মেইনটেইন নকৰাৰ বাবে এইটো এলিগেশ্যনো লগোৱা হৈছে যে NGOৰ পইচাৰে প্ৰটেষ্ট কৰোৱাৰ বাবে ব্যৱহাৰ কৰিছে কিন্তু এই সকলোবোৰ এলিগেশ্যন সোনাম ৱাংচুৰ ৱাইফে ৰিজেক্ট কৰি কৈছে যে যিমানবোৰ এলিগেশ্যন সোনাম ৱাংচুৰ এগেইনষ্টত লগোৱা হৈছে এই আটাইবোৰ বেছলেছ ইয়াৰ কোনো সঠিক প্ৰমাণ নাই প্ৰমাণ থাকক বা নাথাকক সেইবোৰৰ বিচাৰ আগতে কিয় হোৱা নাছিল আগতে কি দেখা নাছিল নেকি এই সময়টোহে পালেনে এইবোৰৰ বিচাৰ কৰিবলৈ বৰ্তমান সময়ত উদয় হোৱা এনে ধৰণৰ বিভিন্ন প্ৰশ্ন এটা কথা স্পষ্ট কৰি দিছে যে চৰকাৰখনে সোনাম ৱাংচুক যিকোনো প্ৰকাৰ অপৰাধী সজাবলৈকে এনেবোৰ অভিযোগ আনিছে